হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু আকৌ এবাৰ ৰেগুলাৰ সদায়ৰ ব্লগত মই আছোঁ আৰু দিয়ক আপোনালোকে আশীৰ্বাদ দিছে চাগে, সেইকাৰণে থাকিব পাৰিছোঁ। আৰু তো গাইজ বৰ্তমান বাৰু আজি ব্লগটো কি ক'ম আৰু আজি ব্লগটো কি হ'ব ময়ো নিজে নাজানো কি হ'ব সেইটো ঘটনাটো। তো ভাবি আছোঁ কিবা কৰিম, কিবা দেখাম আপোনালোকক, কিবা ক'ম তেনেকুৱা ভাবি আছোঁ আৰু কৰিব লাগিব না কিবা, নহ'লেতো নহ'ব না। আৰু চাইকেলখন ইয়াত ধুনীয়াকৈ থৈ দিছোঁ। এইটো চাইকেল লৈ কিনে আহিছিলোঁ, কিন্তু পিছত দেখিলোঁ যে আপোনালোকক ব্লগ এটা নেদেখালে নহ'ব আজি। সেইকাৰণে ভাবি দিলোঁ আৰু ষ্টাৰ্ট কৰি কেমেৰাটো হাতত ল'লোঁ, আৰম্ভ কৰি দিলোঁ বিন্দাছ। আৰু গাইজ মই ইমান এটা প্ৰব্লেমত আছোঁ, যিটো নেকি একদম খাতাৰনাক। চাগে 100%ৰ ভিতৰত কিমান হ'ব 99.9% মানুহে, আপ টু 99.9% মানুহে চাগে এইটো ফেচ কৰা নাই, যিটো মই কৰি আছোঁ বৰ্তমান। কি ক'ম গাইজ, ধৰক এতিয়া ভিডিঅ' বনাই আছোঁ, মাইক্ৰ'ফোন যিটো আছে মোবাইলৰ ডাইৰেক্ট ইনবিল্ট মাইক্ৰ'ফোনে হেৰি কৰিব পৰা নাই, এবজৰ্ব কৰিব পৰা নাই। যিটো মই কৈ আছোঁ সেইটো ভালকৈ ল'ব পৰা নাই। সেইটো এটা প্ৰব্লেম গ'ল, কোৱালিটিটো বেয়া। ভিডিঅ' বনাই থাকোঁ, তাৰ মাজত এইটোৱে হাল্লা সেইটোৱে, আৰু চৰাই চিৰিকটি আছেই, আৰু বাকী মানুহে বাইক লৈ মাজে মাজে আহি থাকে, সেইটো চাউণ্ড আহে। কি কৰিম ধৰক সৰু ইমানখিনি এটা ভিডিঅ' বনাবলৈ হ'লে মোৰ 2 ঘণ্টামান গুচি যায়, এনেই গুচি যায় বেকাৰ। এতিয়া তাত মই একো কৰিব নোৱাৰোঁ, আৰু এনেকুৱা হৈ আছে। এইবিলাক প্ৰব্লেম ফেচ কৰিব লগা হৈছে। মানুহে এইকেইটা কথা বুজি নাপায়। যেতিয়া মই ভিডিঅ' বনাই থাকোঁ, মই ধৰক ইয়াত আছোঁ বৰ্তমান, চব ইয়াত আহি যাব, ইয়াৰ পৰা আহি তালৈ গুচি গ'লোঁ, চব গুচি যাব। এনেকুৱা বুলি ভাবে কি মই কমেডি ভিডিঅ' শ্বুট কৰি আছোঁ নেকি। কমেডি ভিডিঅ' মই শ্বুট কৰি থকা নাই, এইটো ব্লগ হয়। য'তে ত'তে মই অন কৰিম, আপোনালোকে ইয়াত অহাৰ দৰকাৰে নাই। মই যিটো মোৰ হেৰি আছে কৈ থাকিম, কেমেৰা আগত কি আছে মই কৈ থাকিম। আপোনালোকে ইয়াতে কি চাই কি লাভ আছে? আপোনালোকে বেকাৰ টাইম ৱেষ্ট আপোনালোকে মোৰ লগত কৰি আছে কিয়? সেইটো মোৰ ভাল নালাগে, বুজিছে। বহুত খং উঠে এতিয়া মানুহে এনেকুৱা কৰি থাকে। এনেই চৰাই চিৰিকটিৰ এটা আৱাজ আছে, যিটো বেকগ্ৰাউণ্ড নয়েজ আছে, একদম মিজাজ নষ্ট কৰি দিয়ে, বুজিছে। আৰু এইফালে মাইকে এবজৰ্ব কৰিব নোৱাৰে মোৰ ভইচটো ইমান। বুজিতো পাই আছে না কেনেকুৱা মোবাইল হেৰি ছাৰ্ভাইভ কৰি আছোঁ। আৰু দিয়ক যেনেকৈ নহওক কিয়, সেইটো সকলোৱে বুজি নাপায়, আৰু সেইটো আৰু প্ৰব্লেম। আৰু মানুহে আৰু বুজি পাব লাগে, আৰু বাকী যি কি নহওক কিয়। আৰু গাইজ বৰ্তমান আৰু এটা প্ৰব্লেম যিটো নেকি হৈ আছে, যে ধৰক ভিউজ ডাউনৰ এটা প্ৰব্লেম আছিলে, সেইটো ধৰক ঠিক হৈ গ'ল ধৰক ভিউজ আগৰ নিচিনা অহা আৰম্ভ হৈ গ'ল। লাষ্ট ব্লগটো যেতিয়া মই দিলোঁ, তেতিয়া বহুত ভিউজ আহিল, মজা ভিউজ আহিলে। আকৌ যিটো কালি ব্লগটো দিলোঁ, এইটো ধৰক 2 মিনিটৰ না কিমান মিনিটৰ আছিলে, কিন্তু ন' ভিউজ, ইমান ভিউজ পোৱা নাই। বাকী বাৰু আৰু এটা ৰুলছ ইউটিউবে কমিউনিটি গাইডলাইন্স আনি দিছে, ইনঅথেণ্টিক কণ্টেণ্ট এইটো যদি কাৰোবাৰ চেনেলত আহি যায় তেতিয়াহ'লে চেনেল মনিটাইজ নহয়। এনেকুৱা এটা ঘটনা প্ৰব্লেমত আহিছে। ইনঅথেণ্টিক কি হয়, ধৰক আপুনি বেলেগৰ কিবা ভিডিঅ' আনি ডাইৰেক্ট আপুনি আপোনাৰ চেনেলত আপলোড দি দিলে, ফুল ভিডিঅ'টো কপি কৰি আনি বা স্ক্ৰীন ৰেকৰ্ড কৰি আনি আপুনি আপলোড দিলে, তেনেকুৱা হ'লে নহ'ব। আৰু ধৰক অলপ হ'লে ক্লিপ, আৰু তাৰ বিষয়ত ভিডিঅ'টো বনাই থাকিলে অলপ ক্লিপ এটা আনি ইউজ কৰিব পাৰে, সেইটো প্ৰব্লেম নাই বাৰু। বেলেগৰ ফুল কণ্টেণ্ট আনি আপুনি আপলোড দিলে, সেইটো নহয় মনিটাইজ কাৰোবাৰ মনিটাইজ হৈ আছে ধৰক বৰ্তমান, সেইটো কি হয়, সেইটো ডিমনিটাইজ হৈ যায়, মনিটাইজ হেৰি কৰি দিয়ে, নোহোৱা কৰি দিয়ে তেনেকুৱা। সেইটো এটা প্ৰব্লেম। আৰু এটা হ'ল যে এইটো ল' ইফৰ্ট কণ্টেণ্ট বুলি এটা আছে, সেইটোৰ নিচিনা বেছি ডিফাৰেণ্ট নাই তাৰ মাজত। সেইটো হ'ল ধৰক কি কৰি থাকে ধৰক ঘটনাটো এনেকুৱা যে বেলেগৰ কপি কৰি আছে আপুনি ভিডিঅ'ত অলপ ভেলু দিয়া নাই, ভেলু নকৰাকৈ এনে দি আছে, বেলেগৰ এনে দি আছে, বেকাৰ ফাল্টু দি আছে, তেনেকুৱা হ'লেও নহ'ব। সেইটো প্ৰব্লেম কৰি দিলে। এতিয়া কি হ'ব, কেনেকৈ বাৰু ইউটিউবত থাকিম, মানুহে কেনেকৈ থাকিব। বহুতেৰে মনিটাইজেশ্যন অফ কৰি দিলে, সিহঁতৰ হৈ আছিলে। আৰু যিহঁতে নতুনকৈ কৰি আছে, সিহঁতৰ তাত যদি থাকে এনেকুৱাকৈ, তেতিয়াহ'লে বেয়া লাগি দিয়ে, আৰু নহয় মনিটাইজ নহয়। আৰু ধৰক ভিডিঅ' আপুনি এটা টপিকত বনালে, ভিডিঅ'ত এটা থাম্বনেইলত এটা, এনেকুৱা হ'লেও নহ'ব। এনেকুৱা হ'লেও প্ৰব্লেম কৰি দিলে, খেলা খতম ডাইৰেক্ট। আৰু গাইজ যিমান যিয়ে নহওক কিয়, মইতো ছাৰ্ভাইভ কৰিমেই। মই এইবিলাক ঘেণ্টা ঘাটি নকৰোঁ, এইবিলাক
মই ছাৰ্ভাইভ কৰি যাম, যিমান কৰি থাকিব লাগে মই আছোঁ এইবিলাকত। বাকী আপোনালোকে খালি ফুল ছাপোৰ্ট দি গ'লে হ'ল গাইছ, আপোনালোকে ফুল ছাপোৰ্ট দিয়ক। মানে ভিডিঅ'কেইটা ষ্টৰি বুলি কৈ যায়, তাত লগাই দিয়ক, আকৌ শ্বেয়াৰ মাৰি দিয়ক আপোনাৰ গোটেইকেইটা বন্ধুৰ লগত, লাইক কৰি দিয়ক, কমেণ্টত কিবা এটা লিখক, আৰু আপোনালোকৰ মতামতটো কমেণ্টত লিখক। এইটোৱেই, বেলেগ কিবা কমেণ্টত কিবা লিখিব কৈছোঁ নেকি? আপোনাৰ ভয় নকৰিব, ডাইৰেক্ট লিখি থাকিব। আপোনালোকে কিবা আপোনাৰ কেনেকুৱা লাগিলে কেনেকুৱা কিবা লিখি থাকিব। আৰু গাইজ ভাবি আছোঁ কি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব, লাইক কৰি দিব, শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ। ইমানখিনি সৰু ভিডিঅ'টো আছিলে, আপোনালোকে মানে ফুল নাচায়, এইটোৱে প্ৰব্লেম। যোনে এতিয়ালৈকে চালে তেতিয়াহঁতকতো বহুত বেছি ভাল পাওঁ। আৰু বাই বাই।